অনিহাত ভালে আছা নিশ্চয় তোমালোকৰ দৰে আৰু বহুত অকণি আছে যিয়ে নেকি মঞ্জুলা জেঠাৰ সাধুকথা খুব ভাল পায় আজি তেওঁলোকে মোক এটা কবিতা আবৃত্তি কৰি শুনাবলৈ দিছে মানে এইবিলাক যে কম্পিটিশ্যন মানে প্ৰতিযোগিতা এইবিলাকত ভাগ ল'ব লাগে নহয় মোক কৈছে মঞ্জুলা জেঠাই আমাৰ কাৰণে এটা কবিতা তুমি আবৃত্তি কৰি পেলাই পঠিয়াবা না আমি শিকিম তাৰ পৰা সেইকাৰণে আজি এইটো কিন্তু স্বৰচিত নহয় দেই তাৰমানে মই নাই লিখা দেই এইটো ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা এই কবিতাটো তোমালোকে জানা নহয় মঞ্জুলা জেঠাই দুজনী মাইনা আছে এতিয়া বাৰু মাইনাবিলাক ডাঙৰ ডাঙৰ হৈ গ'ল আগতে এই কবিতাটো গাই গাই দুজনী বাই বহুত ঠাইত প্ৰাইজ পাইছিলে আৰু সৰু বাজনীয়ে মানে আমাৰ যে গ্ৰন্থমেলা হয় যে বুক ফেয়াৰ তাতে গাওঁতে বহুত দীঘল কবিতা যে মুখস্থ গাই ধুনীয়াকৈ কবিতা আবৃত্তি কৰাৰ কাৰণে বিচাৰকে একদম কোলাত লৈ পেলাই মানে যিমান তাতে অডিয়েঞ্চ আছিলে চবৰে আগত চিনাকি কৰি দিছিল যে ইমান সৰুতে একেবাৰে সৰুতে মানে মাত ফুটাৰ পিছতে আৰু এইটো কবিতা ইমান দীঘল কবিতা গাইছে প্ৰাইজটো দিছে বাৰু দেই সেইকাৰণে এতিয়াতো আৰু বাবিলাক ডাঙৰ হৈ গ'ল এতিয়াতো গাব নোৱাৰে গতিকে কবিতাটো শিকোৱাটো তেনেকৈয়ে থাকি যাব নহয় আজি তোমালোকক শিকাম দেই কবিতাটোৰ শিৰোনাম কি জানানে কুম্পুৰ সপোন ভূত পোৱালি এতিয়া গাম দেই আমি তোমালোকে মনে মনে শুনি থাকিবা হা মা মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা যখিনী ছোৱালী এটা ক'লা এটা বগা নাঙত পিঙত ফুল কথা পাতে টাকুট টাকুট কুট এটাই ক'লে পুত 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 ইটোৱে মানাক জোকাৰি ক'লে ধুত ধুত মা দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ কিবা কিবি গান গাই ফুচ ফুচ ফাচ মনে মনে কাম কৰে খুচ খাচ খাচ এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি যখিনীহঁতে নেপেলালে একেলগে ভৰি চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি কুটুক কুটুক ঘুটুক কৰি ভূত পোৱালি জাপ মাৰি ভেঙুৰা ভেঙুৰি কৈ নাচে ঠেংটো দাঙি দাঙি মা তই যে ভূতে বোলে ল'ৰা ধৰি খাই পুখুৰীলৈ নি বোলে ভৰি দুটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমাই ক'তা মা মোক দেখোন সিহঁত দুটাই একোকেই কৰা নাই ক'তা মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকে সাহেই কৰা নাই ভয় কৰা ল'ৰা খেমা ভূতে ধৰি কিলাই মা মোৰ হ'লে ভূতলে ভয় নাই অকণিহঁত আজিলৈ ইমানতে সামৰিছোঁ দেই কবিতাটো আচলতে বহুত দীঘল যে তাৰমানে কেতিয়াবা কম্পিটিশ্যনবিলাকতো গোটেই কবিতাটো গাবলৈ নিদিয়ে এইখিনিকে গালেও হয় তথাপিও মই আকৌ বাকী যিখিনি থাকিলে সেইখিনি মই আকৌ ভিডিঅ' লৈ আহিম দেই তোমালোকক মই আগতীয়াকৈ জনাই থ'ম আৰু তোমালোক সকলো ভালে থাকিবা দেই বাহিৰলৈ ওলাই গ'লে কিন্তু মাস্ক নিপিন্ধাকৈ নাথাকিবা চাবোনেৰে হাত ধুবা চেনিটাইজাৰ ব্যৱহাৰ কৰিবা সাৱধানে থাকিবই লাগিব হয়নে ঠিক আছে আজিলৈ আহোঁ থাকা দেই